ৰখি দিছোঁ এইখিনিতে বাট তোমালোকক প্ৰডাক্টটো দেখুৱাই দিওঁ প্ৰডাক্টটো এতিয়াই দেখোন ঘৰত গৈ দেখোন বাট পাৰ্চেলটো বক্সটো চেক কৰা এইটো বক্সটো বাপৰে বাপ তো হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ব্লগ দেন গাইজ বহুত দিনৰ পিছত মানে ভিডিঅ' বনাইছোঁ আৰু বহুত দিনৰ পৰা মানে ভিডিঅ' দিয়াও নাই দিবও পৰা নাই লাষ্ট চাগে আই থিংক কেতিয়া দিছিলোঁ তাকো পাহৰিলোঁ কেইবাদিনো হৈ গ'ল চাগে আৰু আজি মানে স্পেচিয়েলিকৈ ভিডিঅ'টো এনেকৈ ষ্টাৰ্টিং কৰা মেইন কাৰণ আছে মানে বহুত ডাঙৰ বিশেষকৈ তোমালোকে জানাই বহুত দিনৰ আগতে কৈছোঁ যে তোমালোকলৈ মানে ছাৰপ্ৰাইজ আহি আছে যিহেতু নতুন বছৰত মানে মজা মজা ছাৰপ্ৰাইজ কেইটামান আহিব আৰু বাইকখন যিহেতু মডিফিকেশ্যন কৰিম বুলি আহিছিলোঁ বা ৰেপ মাৰিম বুলি ভাবিছিলোঁ বহুত দিনতে ৰেপ মৰাৰ কথা আছিলে কিন্তু ৰেপ মাৰিবলৈ নহ'লে কিয় কাৰণে জানা কাৰণ বাইকৰ পাৰ্টছ অলপ অৰ্ডাৰ দিছিলোঁ কৈছিলোঁ আজি 2 মান্থমান হৈ গ'ল আই থিংক বাট আজি ফাইনেলি পাই গ'লোহি যদি গ্লাছত চেক কৰা দেখিছা চাগে কমচে কম বেকত মানে বান্ধি আনিছোঁ বাট অলপ পিছত ৰখাই পেলাই তোমালোকক দেখুৱাম বাট এতিয়া মানে 12টা বাজি গ'ল সকলোকে গুড ইভিনিং আশা কৰিছোঁ সকলো ভালে আছে আৰু সদায় ভালে থাকক আৰু ৰাইডতো গৈ আছোঁ অতি সোনকালে বাইকখনৰ বস্তুকেইটা লগাই গ্ৰাফিক্স এটা মাৰি পেলাই ভাবিছোঁ আই থিংক গুচি যাম ৰাইড এটাত মজাকৈ আৰু বেকত মই বেলেগ ধৰণে বান্ধি আনিছোঁ যিহেতু লগত কোনো নাই মানে আজি আৰু ডাঙৰ বক্সটো যিহেতু বা বহুতখিনি বস্তু অৰ্ডাৰ দিয়া হৈছিলে ভালমানখিনি বাইকৰ পাৰ্টছ কি আহিছে নাজানো আনবক্সিং কৰাই নাই তোমালোকৰ সৈতে একেলগে কৰিম ঘৰত গৈ পেলাই বাট ৰাস্তাত যাওঁতে দেখুৱাই দিম বাৰু বক্সটোত চ' ব'লা ডাইৰেক্ট গৈ পিনি তোমালোকক আগত লগ পামগৈ আৰু আজি মানে বহুত হেভি কৈছোঁ নহয় তো বহুত দিনৰ পিছত আচলতে মই বাদেই দি দিছিলোঁ মানে যিহেতু মই পইচাটো পে' কৰি দিছিলোঁ আগতীয়াকৈ তো লাষ্টত আৰু ভাবিলোঁ নাহে যে পইচা গ'ল তো তেনেকৈ থাকিলোঁ বাট বহুত দিনৰ পিছত আকৌ এটা মানে মেছেজ আহিলে তেহেঁতৰ ফালৰ পৰা য'ৰ পৰা অৰ্ডাৰ দিছিলোঁ ৱেবছাইটৰ তাৰ পৰা মেছেজ আহিলে আৰু তাৰপিছতে আজি 5 দিনৰ পিছত এতিয়া বস্তুটো পাই গ'লহি আজি তো মই ডাইৰেক্ট গৈ পিনি কুৰিয়াৰ অফিচৰ পৰা আনিলোগৈ কাৰণ ঠিক নাই ন কাহানিকৈ দিয়েহি বাট আজি যোৱা কথা মানে আমাৰ তাত হোম ডেলিভাৰী দিয়াৰ কথা আছিলে কিন্তু হোম ডেলিভাৰী কৰিবলৈ লোৱাটো নাই মানে AC আহিব ন মানে কুৰিয়াৰ অফিচৰ পৰা যিহেতু AC পঠিয়াব আমাৰ ঘৰলৈকে চ' আজি মানে নিয়া নাছিলে কাৰণ কিয়নো AC গাড়ীখন আই থিংক চাগে নাই বা তেনেকুৱা কিবা প্ৰব্লেমৰ কাৰণে মই নিজে আহিলোঁ ইয়ালৈ চালোহি কাৰণ আজি অত দিনৰ পৰা ৱেইট কৰি আছোঁ তো এতিয়া আৰু ৱেইট কৰি নাথাকোঁ যিহেতু তো ব'লা সোনকালে যাওঁ পটাপট আৰু ঘৰত গৈ তোমালোককো বস্তুখিনি দেখুৱাই আছোঁ কি অৰ্ডাৰ দিছিলোঁ তো লেটছ গ' গাইজ তো কে বইজ ফাইনেলি অকণমান ৰখি দিছোঁ এইখিনিতে বাট তোমালোকৰ প্ৰডাক্টটো দেখুৱাই দিওঁ প্ৰডাক্টটো এতিয়াই দেখোন ঘৰত গৈ দেখোন বাট পাৰ্চেলটো বক্সটো চেক কৰা এইটো বক্সটো বাপৰে বাপ ইয়াতে গোটেই প্ৰডাক্টখিনি সোমাইছে আৰু এনেকৈ বান্ধি আনিছোঁ পূৰা হো চেক কৰাবি আৰু যেতিয়া লগাই দিম ন তেতিয়া কেনেকুৱা লাগিব গাইজ ফাইনেলি যিটো বস্তুৰ কাৰণে ৰৈ আছিলোঁ সেই বস্তুটো আজি পাই গ'লি চেক কৰা চিকিউৰ ৰিটাৰ্ণ এণ্ড ডেলিভাৰী.com তো অফিচৰ পৰা ডাইৰেক্ট গৈ লৈ আহিলোঁ এইখিনি বস্তুখিনি এইটো বেকৰ ছিটটো গোটেইটো মানে ছিটৰ তেল ছেকশ্যনটো গোটেইটো সেইটো প্ৰথম খুলিম এতিয়া ধুনীয়াকৈ তাৰপিছতে দেখাই আছোঁ গাইজ এইফালে চেক কৰা ফেচ মাস্ক এইফালে গোটেই তেল ছেকশ্যনটো আছে এইফালে বেলি পেন এখন আছে এই 3টা বস্তু আহিছে আৰু এটা বস্তু নাহিলে বাৰু বাট সেইটো পে'মেণ্টটো দিয়া নহ'লে টেংকিটো মানে আৰু টেংকি এটা অৰ্ডাৰ দিছিলোঁ সেইটো নাহিলে বৰ্তমান চ' একো নাই সেইটো বাৰু অনলাইনত পাই যাম বাট এইটো মোৰ মেইন আছিলে মানে এইকেইটা বস্তু বিশেষকৈ এইটো তেল ছেকশ্যন এইটো এটা মজা বস্তু যেতিয়া লগাই দিম তো ভালকৈ দেখাম যেতিয়া মই বাইকত লগাম তো ব'লা এইখিনি এতিয়া ভিতৰত নি ধুনীয়াকৈ থৈছোঁ কাইলৈ ইনষ্টলেশ্যন কৰিম নেক্সট ভিডিঅ'ত গম পাবা ধুনীয়াকৈ চাই থাকিবা এতিয়া মজা লাগিব কৈছোঁ নহয় লেটছ গো ফাইনেলি এতিয়া ঘৰলৈ গৈ থাকোঁ মানে তোমালোকক কোৱাই হোৱা নাই বৰ্তমান মানে মোৰ লগাই মেলি হৈ গ'ল বস্তুখিনি যিখিনি পাৰ্টছ দেখুৱাইছিলোঁ তোমালোকে দেখিলা সেইখিনি পাৰ্টছ লগালোঁ আৰু লগোৱা মানে তোমালোকৰ ভিডিঅ' বনাবলৈ নহ'লে বাৰু লগাওঁতে বাট ভালকৈ গৈ পিনি ৰখাই পিনি দেখুৱাই দিম কেনেকুৱা লাগিছে লুকছটো বাট এতিয়ালৈকে কালাৰ মডিফিকেশ্যন কৰা নাই বৰ্তমান লগাইহে আনিছোঁ ভাবিছোঁ ব্লেক কালাৰ কৰি দিম বৰ্তমান তাৰপিছতহে মানে গ্ৰাফিক্স কি মৰা হয় দেখা যাব এতিয়ালৈকে সিহঁতি একো মানে কালাৰে মৰা নাই হোৱাইট হৈ আছে বেলি পেণ্ট আৰু বেকৰ যিটো ছিট কাউল মানে গোটেই তেল ছেকশ্যনটো লগাই দিলোঁ বৰ্তমান আৰু কৈছোঁ নহয় গুলি লাগিব যেতিয়া মানে ৰেপ হৈ যাব ৰেপ মাৰি দিম কৈছোঁ নহয় আল্টিমেট লাগিব এইফালে আছে V4 লগত আৰু এখন আহি আছে MT লেটছ গ' এইফালে MT
এইফালে আছে V4 চলো গাইজ লেটছ গো আৰু যিহেতু মানে গৈ আছোঁ অতি সোনকালে ৰাইডত কাৰণ কেলৈ মানে 10 তাৰিখে ওলামে আজি 8 তাৰিখ আৰু এইটো ভিডিঅ' যেতিয়া চাই আছা তোমালোকে আই থিংক চাগে মই ৰাইডৰ কাৰণে ওলাই গ'লোঁ অলৰেডি লেটছ গো গাইজ যাবাহি চলো চেক ইটছ আউট গাইজ এক্ৰাফিকৰ চাউণ্ড ভালকৈ ৰখাই পিনি দেখুৱাই দিবা কেনেকুৱা লাগিব জনাবা খালি কমেণ্ট কৰি লুকছটো আৰু যেতিয়া কালাৰ কৰি দিম ন তেতিয়া A1 লাগিব গাইজ আৰু এইটো টেংকিটো অৰ্ডাৰ দি আছোঁ R1ৰ যেতিয়া টেংকিটো পাই যাবহি তেতিয়াতো আৰু এটা মজা লাগিব কৈছে ন বাইকখনৰ লুকছটোৱে বেলেগ হৈ যাব চেঞ্চ লেটছ গো চলো check it out guys চলো চলো গাইজ আৰু ৰৈ পেলানি ধুনীয়াকৈ দেখুৱাই দিম বাৰু বাইকখনৰ লুকছটো কেনেকুৱা লাগিছে খালি কমেণ্ট কৰি জনাবা আৰু যেতিয়া কালাৰ কৰি দিম নহয় তেতিয়াতো কৈছোঁ নহয় খাতৰা লাগিব জেহেৰ লাগিব গাইজ আৰু ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা একদম খাতৰা ভিডিঅ' পাই থাকিবা কাৰণ মানে মজাৰ ৰাইড তাত গৈ আছোঁ একদম মজা জেগা এডোখৰত তো নেক্সট ভিডিঅ'ত কৈছোঁ নহয় গম পাই যাবা ক'ত গৈ আছোঁ আৰু মানে জেগাডোখৰ যিডোখৰ জেগালৈ গৈছোঁ নহয় A1 গাইজ লেটছ গো অ'কে বয়ছ এতিয়া তোমালোকক দেখুৱাই দিওঁ বাইকখনৰ লুকছটো কেনেকুৱা লাগিছে তো চেক কৰা ভালকৈ লুকছটো চেক কৰা কেনেকুৱা লাগিছে জনাবা এইফালে চেক ইটছ আউট এইফালে লগাই দিলোঁ বেলি পেন আৰু এইফালে লগাই দিলোঁ তেল ছেকশ্যনটো গোটেইটো R1ৰ আৰু আহিবলৈ বাকী আছে এইফালে টেংকিটো চ' আজি ভিডিঅ'টো ইমানতে শেষ যদি ভিডিঅ' ভাল লাগিলে গম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু আকৌ নেক্সট ভিডিঅ'ৰ লগত টেল দেন টেক কেয়াৰ বাই বাই কিপ চাইনিং চাইনিং অফ KB ব্লগছ বাই বাই